আমাৰ প্ৰস্তুতি ইতিমধ্যে 90% আমাৰ শেষ হৈছে আৰু 10% বাকী আছে। আমি এইবাৰ শুৱালকুছিত 30 ৰাস মহোৎসৱ ব্যতিক্ৰমী হিচাপে পাতিবলৈ ওলাইছোঁ। যিহেতু আমি 3 বছৰ আমি ক'ভিডৰ কাৰণে আমি ৰাস পাতিব পৰা নাছিলোঁ। এইবাৰ আমি আচলতে মূল মণ্ডপ যিখন বনাই আছে কলিকতাৰ পৰা কাৰিকৰ আহি বনাই আছে। লগতে আমি আটকধুনীয়াভাৱে এতিয়া আমাৰ থলুৱা শিল্পীৰে আমি গেট এখন বনাইছোঁ। লগতে আমি এটা বৈদ্যুতিক আইফেল টাৱাৰ নিৰ্মাণ কৰিছোঁ। লগতে আমাৰ ইয়াতে আহিব 2খনকৈ বাণিজ্য মেলা আহিছে, অলৰেডি এখন আনন্দ মেলা আহিছে। ইতিহাস থিয়েটাৰক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ বিভিন্ন ধৰণৰ দোকান পোহাৰেৰে আমাৰ এই এতিয়া ৰাস নোহোৱা অৱস্থাতে আৰম্ভ নোহোৱাৰ পৰা মানে এটা ডাঙৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে। কিমান বাজেট বা কি ধৰণে আপোনালোকে? আমাৰ এইবাৰ বাজেট হৈছে 61,79,000 টকা। আমি মাজত এটা দিন থাকিলেও আমি ভয় কৰা নাই, কিয়তো আমাৰ কাৰিকৰবিলাকে দিন ৰাতি কাম কৰি আছে। যোৱাকালি সিহঁতে 4 বজালৈকে কাম কৰিছে, ৰাতিপুৱা 4 বজাত সিহঁতে কাম এৰিছে, আকৌ 6 বজাৰ পৰা কাম আৰম্ভ কৰিছে। আজিৰ ভিতৰত সিহঁতে মূৰ্তিবিলাক যিবিলাক সিহঁতৰ কাৰিকৰী কাম আছে সেইবিলাক ৰাতিৰ ভিতৰত মানে কাপোৰ কানিৰে সজাই মূৰ্তিবিলাক ৰেডি কৰিব। আমি অহাকালি ৰাতিপুৱাৰ পৰা আমাৰ মূৰ্তিসমূহ আমি আমাৰ স্থলে সজাই তুলিম।